Hello friends, welcome back to my channel. আজিৰ এই ভিডিঅ'টোত মই মোৰ ভয়েস চেঞ্জৰ কেইটামান পিজিটিৰ কাৰণে গুৰুত্বপূৰ্ণ মই জাস্ট মানে কেনেকৈ আমাৰ পিজিটিত আহিব পাৰে জিটি পিজিটিৰ কাৰণে তাতে মই এটা ভিডিঅ' বনাইছিলো ভয়েসৰ ওপৰত তো তাতে সেই ভিডিঅ'টোৰ কমেন্ট সেকশনত কোনোবা এজনে মোক কমেন্ট কৰি জনাইছিল স্যাৰ পাৰিলে ভয়েসৰ এটা ফুল ভিডিঅ' বনাই দিব তো ঠিক আছে তো সেই কমেন্টৰ ওপৰত বেস কৰি আজিৰ এই ভিডিঅ'টোত মই ভয়েস চেঞ্জৰ এটা ফুল ভিডিঅ' বনাব গৈ আছো আশা কৰো তোমালোকে ভিডিঅ'টো ভাল পাবা পেন পেপাৰ লৈ ৰেডি হৈ ট্ৰিক্স কেইটা মই কিছুমান অলপ আশা কৰো অলপ ডিফাৰেন্ট প্ৰকাৰে বা ধৰণে মই বুজাবলৈ চেষ্টা কৰিম যদি ভাল পোৱা লাইক আৰু বেছি বেছিকৈ শেয়াৰ কৰিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা তো বলক আজিৰ এই ভয়েসৰ ভিডিঅ'টো স্টার্ট কৰি দিও ঠিক আছে তো ভয়েস চেঞ্জ মই জানো যে তোমালোকে যেহেতু জিটি পিজিটিৰ কাৰণে প্ৰিপেয়াৰ লৈ আছা তো তোমালোকে এনেকুৱা নহয় যে বেসিক নলেজ নাই তো বেসিক নলেজ আছে তথাপিও মই এজ এ হোল ভিডিঅটো বনাব যেহেতু লৈছো মই স্টার্টিংৰ পৰা আৰম্ভ কৰিম তুমি ভাবিবা যে স্যাৰ এইবোৰ বস্তু মই জানো তথাপিও মই আশা কৰো অলপ ডিফাৰেন্ট ধৰণে পাবা তো কেনে লাগে মোক কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নেপাহৰিবা ইয়াতে যদি দেখো আই ইট রাইস ইয়াতে আই তো কি হয় আই তো এটা সাবজেক্ট হয় ইট তো কি হয় ভার্ব 1 আৰু রাইস তো কি হয় অবজেক্ট আৰু মই যদি খুদু যে ইয়াৰ এই ফৰ্মেশনটো কোন টেন্সৰ হয় তোমালোকে সকলোৱে কবা যে এইটো কি হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় ঠিক আছে আৰু ইয়াৰ অৰ্থ কি I eat rice মই ভাত খাও ঠিক আছে এই একেটাই বাক্য মই কোনো অৰ্থৰ পৰিৱৰ্তন নকৰাকৈ মই লিখিছো রাইস ইজ ইটেন বাই মি ঠিক আছে ইয়াৰ অৰ্থটো কি যে ভাত খোৱা হয় বাই মি মোৰ দ্বাৰা ইয়াতে মই ভাত খাও আৰু ভাত খোৱা হয় মোৰ দ্বাৰা আমি যদি লক্ষ্য কৰো এই দুটা সেন্টেন্সৰ অৰ্থৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই কিন্তু পৰিৱৰ্তন হৈছে কত পৰিৱৰ্তন হৈছে ইয়াত গঠনত সাবজেক্টটো প্ৰথমে আছিল ই লাষ্টত গৈছে আৰু ইয়াৰ ৰূপৰো পৰিৱৰ্তন হৈছে অৰ্থাৎ আই টু কি হৈ গৈছে মি হৈ গৈছে আৰু রাইস তো কি হয় অবজেক্ট হয় ই প্ৰথমতে আহিছে ঠিক আছে তো যেতিয়া আমি চাম যে স্যার আমি তো বুজি পাও এইটো কি কোৱা হয় তেনে হলে এইটো পেসিভ ভয়েস বুলি কোৱা হয় তোমালোকে অলৰেডি হয়তো নিশ্চয় জানা আৰু রাইস আই ইট রাইস এইটো কি কোৱা হয় এক্টিভ ভয়েস বুলি কোৱা হয় তো এক্টিভ ভয়েস এটা তোমালোকে কেনেকৈ চিনি পাবা কোনো এটা বাক্যত বা তোমালোকক পৰিৱৰ্তন কৰি দিলে তোমালোকে কেনেকৈ গম পাবা যে এইটো এক্টিভ ভয়েস হয় বা এক্টিভ ভয়েস কিয় কোৱা হয় যেতিয়াই তোমালোকে লক্ষ্য কৰিবা সাবজেক্ট ভার্ব অবজেক্ট অৰ্থাৎ এই ফৰ্মেশনটো হৈছে আমাৰ ইংলিশৰ বেসিক ফৰ্ম সাবজেক্ট ভার্ব অবজেক্ট আৰু এই সেন্টেন্সটো কোন টেন্সত পৰিছে এই সেন্টেন্সটো পৰিছে প্ৰেজেন্ট ইনডিফিনিট তো যেতিয়াই কোনো ভয়েসত চাবা যে কোনো এটা সেন্টেন্স দিছে আৰু এই সেন্টেন্সটো কোনোবা নহয় কোনোবা এটা টেন্সত পৰিছে তেতিয়া মনত ৰাখিবা হেইটো হ'ব আমাৰ এক্টিভ ভয়েস ঠিক আছে আৰু যেতিয়া তোমালোকে চাবা যে এটা সেন্টেন্স দিছে সেই সেন্টেন্সটো কোনো ধৰণৰ টেন্সতে পৰা নাই আৰু এটো হৈছে ভয়েস কৰিব দিছে আমাক তেতিয়া হলে তোমালোকে চকু মুদি কব পাৰিবা এটো পেসিভ ভয়েস হয় ঠিক আছে আমাৰ বহুতো মই দেখা পাও যে কি কয় মই ষ্টুডেন্টক যদি খুদু যে এটো পেসিভ ভয়েস কেনেকৈ কোৱাচোন তো পেসিভ ভয়েস হোৱাৰ কাৰণ বুলি কয় এটো বাই তো কেতিয়াবা বাই মি নেথাকিব পাৰে তোমালোকে অলৰেডি হয়তো নিশ্চয় জানা যে আমাৰ কি হয় কেতিয়াবা আমাৰ সাবজেক্ট তো নেথাকিবও পাৰে বাই মানে সাবজেক্ট যেটো আছে হেটো নেথাকিবও পাৰে তথাপিও আমি কেনেকৈ গম পাম যে এটো কি হয় পেসিভ ভয়েস হয় পেসিভ ভয়েস চিনি পোৱাৰ উপায় হৈছে আমি চাম যে এইখিনি যদি লক্ষ্য কৰো রাইস ইজ ইটেন এটো কোনো টেন্সতে পৰা নাই যেতিয়াই ভয়েস কৰিব দিব তোমালোকে চাবা প্ৰথমতে আমাক পচাব লাগিব এটো এক্টিভ ভয়েস হয় নে পেসিভ ভয়েস হয় তো পেসিভ ভয়েসত কোনো ধৰণৰ টেন্সত নপৰে তেতিয়া তোমালোকে শিওর হৈ লবা যে এটো কি হয় আমাৰ পেসিভ ভয়েস হয় ঠিক আছে তো আমি গম পালো কি ভয়েস এতিয়া হলে কেই প্ৰকাৰ ভয়েস হৈছে দুই প্ৰকাৰ এক্টিভ ভয়েস আৰু পেসিভ ভয়েস ঠিক আছে আমাক পৰীক্ষাত এক্টিভ থাকিলে পেসিভ কৰিব লাগিব আৰু পেসিভ থাকিলে এক্টিভ কৰিব লাগিব আৰু আমাৰ হেৰিত জিটিপি জিটিৰ কাৰণ কি হ'ব আমাৰ বা কম্পিটিটিভ এক্সামত কি হয় অপচন দিয়া থাকে অপচনবোৰ আমি বাছি উলিয়াব লাগিব আৰু বাছি উলিওৱাৰ মেইন ৰুলস আমাৰ কি হ'ব জানিব লাগিব ঠিক আছে তো আমি যদি লক্ষ্য কৰো আমাৰ কি আছিল বাক্যটো আছিল
I eat rice, এটো পরিবর্তন হয়েছিল rice is eaten by me. তো rice তো কি হয়, rice তো হয়েছিল অবজেক্ট, ঠিক আছে। তাৰপিছত is তো কি হয়, is তো আমি কি কম হেল্পিং ভার্ব বা আমার অক্সিলারি ভার্ব, আর eaten তো হইছে মেইন ভার্বর পাস্ট পার্টিসিপল, by তো কি হয় এটা প্রিপজিশন হয়, আর me তো কি হয় সাবজেক্ট। তো সেই হিসাবত তোমালোকে ইয়াতে মনত রাখিবা এইটো 1 নাম্বার অবজেক্ট, 2 নাম্বার হেল্পিং ভার্ব, 3 নাম্বার আমার মেইন ভার্বটার পাস্ট পার্টিসিপল, 4 নাম্বার বাই, আর 5 নাম্বার হইছে সাবজেক্ট। এইখিনি কথাকে মই লিখিছো রুলস অফ ভয়েস চেঞ্জ ফ্রম এক্টিভ টু পেসিভ, পেসিভৰ পৰা এক্টিভ লৈ পৰিৱৰ্তন কৰিবলৈ আমাৰ এই 5টা রুলস আমাৰ মনত ৰাখিব লাগিব। 1 নম্বৰটো কি আছিল, 1 নম্বৰটো আছিল আমাৰ কি অবজেক্টক আমাক কি কৰিব লাগিব, সাবজেক্টৰ ঠাইত বহিব লাগিব। যেনেকুৱা আই আছিল প্ৰথমতে, আই লাষ্টত গৈছিল, আই সাবজেক্টত আছিল, কিন্তু ৰাইজটো আছিল লাষ্টত অবজেক্টত, ৰাইজটো আহিল আমাৰ প্ৰথমত। তেতিয়া হলে কি কম, আমাৰ অবজেক্টটো সাবজেক্টৰ ঠাইত বহিব, ঠিক আছে। 2 নম্বৰ আমাৰ কি হৈছে, ইজ হৈছে, আৰু ইজ তো কার ওপৰত বেস কৰি হৈছে, যেহেতু এটো প্রেজেন্ট ইনডিফিনিট টেন্স হয়, সেই কারণে কি হৈছে, প্রেজেন্ট ইনডিফিনিট টেন্স হওয়ার কারণে এটো ইজ হৈছে। তো মই এটো নেক্সট পেজত মই কৈ আছো কোন টেন্সত কি কি হেল্পিং ভার্ব আমাৰ পৰিৱৰ্তন হ'ব দে। তো কি হ'ব, টেন্স অনুসৰি হেল্পিং ভাৰ্বৰ পৰিৱৰ্তন। যিসকলে মোৰ সেই ভিডিঅ' ভয়েসৰ ভিডিঅ' যেটো মানে জিটিপিজিটিত কেনেকৈ আহিব পাৰে বুলি মই এটা ভিডিঅ' বনাইছো ভয়েসৰ, তোমালোকে জাস্ট কোশ্চেন দিছো প্ৰায় 10টা মান হ'ব, সেই কোশ্চেনটো তোমালোকে পাবা। মই দুটা পাৰ্টত দিছো, কেনেকৈ পৰিৱৰ্তন কৰিব লাগে সেইটোৰ মেইন আমাৰ ৰুলটো মনত ৰাখিব লাগিব। এটো হৈছে হেল্পিং ভাৰ্ব, কাৰণ এক্টিভ হওক বা পেসিভ হওক পৰিৱৰ্তন কিন্তু এটাৰ ওপৰতে বেস কৰি হয়, সেইটো হৈছে আমাৰ হেল্পিং ভাৰ্ব। কিয় মই কব ওলাইছো যে তোমালোকে চাওক, ইয়াতে অবজেক্ট যেটো আহিব, অবজেক্ট আহিব যিকোনো হেৰিত আহিব। 3 নম্বৰ মেইন ভাৰ্বটাৰ পাস্ট পার্টিসিপল হৈছে, মেইন ভাৰ্বটাৰ পাস্ট পার্টিসিপল হবই। 4 নম্বৰ বাই প্রিপজিশন এটা হ'ব, কেতিয়াবা বাইৰ সলনি টু এট উইথ হ'ব পাৰে, আৰু লাষ্টত হয় সাবজেক্ট। কিন্তু এই টেন্সটো লক্ষ্য কৰা, ইয়াতে 2 নম্বৰ রুলসটো কি দিছে, টেন্স অনুসৰি হেল্পিং ভাৰ্বৰ পৰিৱৰ্তন। তো আমাৰ মনত ৰাখিব লাগিব, টেন্স অনুসৰি যেটো হেল্পিং ভাৰ্বৰ পৰিৱৰ্তন হয় সেইটো হ'ব টেন্সৰ ওপৰত বেস কৰি। তো এই বাক্যটোকে মই যেতিয়া ওলোটাকৈ কম, অৰ্থাৎ পেসিভৰ পৰা এক্টিভ লৈ আহিম, তেতিয়া আমাৰ এখাৰ কথা মনত ৰাখিব লাগিব যে হেল্পিং ভাৰ্বৰ অনুসৰি আমি টেন্সত লৈ আহিম। টেন্সত লৈ আহিম মানে আমাৰ পেসিভৰ পৰা এক্টিভত লৈ আহিম। কাৰণ মই প্ৰথমতে এখাৰ কথা কৈছো যে আমি কি কৰিব লাগিব, যেতিয়া এক্টিভ ভয়েসত লৈ আহিম বা এক্টিভ ভয়েসত কোনো এটা সেন্টেন্স হ'ব, সেইটো ডিপেন্ড কৰিব এটো কোন টেন্সত পৰিছে, বা টেন্সত পৰিছে যদি আমি এক্টিভ ভয়েস, টেন্সত নপৰিলে পেসিভ ভয়েস বুলি মই কৈ দিছো, ঠিক আছে। তো সেই হিচাপত হেল্পিং ভাৰ্ব হিচাপত আমি কম যে এইটো মই কি টেন্সত পৰিৱৰ্তন কৰিম। তো এতিয়া আমি হেল্পিং ভাৰ্বৰ পৰিৱৰ্তনখিনি চাই লম। তোমালোকে পাৰিলে এইটো স্ক্ৰিনশ্বট লৈ লবা। এতিয়া আমাৰ হেল্পিং ভাৰ্বৰ পৰিৱৰ্তন এইখিনিও তোমালোকে পাৰিলে স্ক্ৰিনশ্বট মাৰি লবা। আৰু এটা মই এইখিনি অলপ বুজাই দিম এটা ট্ৰিক্সত, কাৰণ বহুতৰে এইটো কনফিউজন হয়, স্যার মনত নাথাকে, কেনেকৈ মনত ৰাখিব লাগে মই এটা ট্ৰিক্স দি আছো। তো মনত ৰাখিবা প্ৰথমতে প্ৰেজেন্ট ইনডিফিনিট আৰু সেই একেই হৈছে পাস্ট ইনডিফিনিট, ইয়াৰ লগত ইয়াক আমি কম্পেয়াৰ কৰি মনত ৰাখিব পাৰো। তো প্রেজেন্ট ইনডিফিনিটত এক্টিভত কোনো ধৰণৰ হেল্পিং ভার্ব নাই, আৰু পেসিভত হয় এম ইজ আর, ঠিক আছে। পেসিভত কি হয়, এম ইজ আর। তো ইয়াত মই ট্ৰিক্সটো কি কৈছো তোমালোকে মনত ৰাখা, 1 আৰু 2ৰ মাজত সম্পৰ্ক এটা আছে, ঠিক আছে। এতিয়া পাস্ট ইনডিফিনিট আৰু পাস্ট কন্টিনিউয়াছৰ মাজত এটা সম্পৰ্ক আছে। 1 আৰু 2 মানে প্রেজেন্ট ইনডিফিনিট আৰু প্রেজেন্ট ইনডিফিনিট আৰু প্রেজেন্ট কন্টিনিউয়াছৰ মাজত এটা সম্পৰ্ক আছে। ঠিক সেইদৰে প্রেজেন্টৰ কি কাৰ লগত তুলনা কৰিব গৈছো, পাস্ট ইনডিফিনিট। তো পাস্ট ইনডিফিনিট আৰু পাস্ট কন্টিনিউয়াছৰ মাজত এটা কি আছে, সম্পৰ্ক আছে। এই সম্পৰ্কটো তোমালোকে যদি সূক্ষ্মভাৱে চোৱা পাবা। চোৱা ইয়াতে কি আছে, প্রেজেন্ট কন্টিনিউয়াছত এক্টিভত কি আছে, এম ইজ আর। প্রেজেন্ট কন্টিনিউয়াছত এক্টিভত কি, এম ইজ আর। এই প্রেজেন্ট কন্টিনিউয়াছৰ এক্টিভৰ যেটা এম ইজ আর হয়, এটো পেসিভৰ কি হয়, প্রেজেন্ট ইনডিফিনিটৰ হেতু কি হয়, পেসিভ হয়। পেসিভত হেতু যায় এম ইজ আর, ঠিক আছে। এইটো লক্ষ্য কৰা। পাস্ট কন্টিনিউয়াছত আমাৰ পাস্ট কন্টিনিউয়াস টেন্সৰ যেটো হেল্পিং ভার্ব হেতু কি, ওয়াজ বা ওয়ের। আমি সকলোৱে জানো পাস্ট কন্টিনিউয়াস টেন্সত কি হয়, হেল্পিং ভার্ব ওয়াজ ওয়ের। যেনেকুৱা প্রেজেন্ট ইনডিফিনিটত
এক্টিভত কোনো ধৰণৰ হেল্পিং ভার্ব নহয় ঠিক সেইদৰে পাস্ট ইনডিফিনিটতো এক্টিভত কোনো ধৰণৰ হেল্পিং ভার্ব নহয় এই পাস্ট কন্টিনিউয়াস টেন্সৰ যেটো হেল্পিং ভার্ব হয় এই পাস্ট কন্টিনিউয়াস টেন্সৰ হেল্পিং ভার্বটো আকৌ পাস্ট ইনডিফিনিট টেন্সৰ পেসিভ ভয়েসত হয় ঠিক আছে ইয়াতে সোয়া কি হইছে ইয়াৰ পৰা ইয়ালৈ গৈছে ঠিক আছে ঠিক একেদৰে তোমালোকে ফিউচাৰ ইনডিফিনিট আৰু ফিউচাৰ ইনকন্টিনিউয়াস যদি মনত ৰাখৰা তেতিয়া হলে চাবা যে ফিউচাৰ ইনডিফিনিটত shall will হয় আৰু ফিউচাৰ কন্টিনিউয়াসত যেটো আছে shall be আৰু will be এটো ফিউচাৰ ইনডিফিনিটৰ কন্টিনিউয়াসত যেটো হেল্পিং ভার্ব ফিউচাৰ ইনডিফিনিটৰ পেসিভ ভয়েসৰ হেল্পিং ভার্ব হৈছে আমাৰ shall be will be তো আমি যদি লক্ষ্য করো এই ইনডিফিনিট আৰু কন্টিনিউয়াসৰ মাজত এটা সম্পৰ্ক আছে আৰু এখাৰ কথা মনত ৰাখিবা যেতিয়াই প্ৰেজেন্ট কন্টিনিউয়াস পাস্ট কন্টিনিউয়াস ফিউচাৰ কন্টিনিউয়াস যেতিয়াই আহিব তেতিয়াই সেই একেটাই হেল্পিং ভাৰ্বৰ লগত বিং যোগ হয় ইয়াতো বিং আছে আৰু ফিউচাৰ কন্টিনিউয়াসতো কি আছে বিং আছে তো এনেকৈ আমি ট্ৰিক্সত আমি হেল্পিং ভার্ব খিনি মনত ৰাখিব লাগিব তেতিয়া আমাৰ সহজতে মনত থাকি যায় ঠিক আছে তো এতিয়া আমি নেক্সট পৰ্যায়ত চাও তো এতিয়া এটা মন কৰিবলগীয়া এখাৰ কথা আমাৰ যেনেকুৱা আমাৰ নেৰেশনত আমি কি কৰো পাঁচটা পৰিৱৰ্তন কৰিব লাগে পাঁচটা পৰিৱৰ্তন মানে কি আমাৰ পাঁচ ধৰণৰ বাক্য আছে সেই পাঁচ ধৰণৰ বাক্যৰ ওপৰত বেছ কৰি আমাৰ কি হয় আমাৰ পাঁচ ধৰণৰ পৰিৱৰ্তন কৰিব লাগে নেৰেশনত কিন্তু আমাৰ নেৰেশন ভয়েসত কি হয় কেৱল অ্যাসার্টিভ সেন্টেন্স ইন্টারোগেটিভ সেন্টেন্স আৰু ইম্পারেটিভ সেন্টেন্সৰে আমাৰ কি হয় আমাৰ ভয়েস কৰিব লাগে ঠিক আছে তো এইখাৰ কথা মনত ৰাখিবা তাৰ পিছত চোৱা এতিয়া আমি অ্যাসার্টিভ সেন্টেন্সৰ ওপৰত বেছ কৰি আমি কি কৰিম ভয়েস চেঞ্জ কৰিম তো অ্যাসার্টিভ সেন্টেন্সত তোমালোকে চোৱা ইয়াতে মই কি লিখিছো ডাবল অবজেক্ট প্ৰথমতে কি হয় অ্যাসার্টিভ সেন্টেন্সত ডাবল অবজেক্টৰ ওপৰত বেছ কৰি হ'ব ডাবল অবজেক্ট মানে কি তাতে দুটা অবজেক্ট থাকিব যেনেকুৱা হি সাবজেক্ট টিচেস ভার্ব আস অবজেক্ট ইংলিশ অবজেক্ট ইয়াতে দুটা অবজেক্ট আছে ঠিক আছে তো যেতিয়া তোমালোকে মন কৰা ইয়াতে যেতিয়া তোমালোকে ব্যক্তিক বুজোৱা অৰ্থাৎ লিভিং থিংস বুজোৱা কি পাবা অবজেক্ট পাবা সেই অবজেক্টটো কোৱা হয় ইনডাইৰেক্ট অবজেক্ট আৰু যেতিয়া বস্তু বুজোৱা তোমালোকে অবজেক্ট পাবা সেই অবজেক্টটো কোৱা হয় ডাইৰেক্ট অবজেক্ট মনত থাকিব কথাষাৰ যেতিয়া ব্যক্তি বুজোৱা হয় তেতিয়া হয় ইনডাইৰেক্ট অবজেক্ট আৰু যেতিয়া বস্তু বুজোৱা হয় তেতিয়া ইয়া কোৱা হয় ডাইৰেক্ট অবজেক্ট ঠিক আছে তো আমি এটো কেনেকৈ পৰিৱৰ্তন কৰিম ইয়াতো এটা এক ধৰণৰ ডাবল অবজেক্ট আছে ইয়াতো এক ধৰণৰ কি আছে ডাবল অবজেক্ট আছে তো ইয়াত তোমালোকে লক্ষ্য কৰিবা এটা পৰিৱৰ্তন আছে সেই পৰিৱৰ্তনখিনি মন কৰিব লাগিব ঠিক আছে তো ইয়াত কি আছিল মই ইয়াতে লিখিছো আস টু কি হয় উই হয় তাৰ মানে আমাৰ যেটো ভাৰ্বৰ সাবজেক্টৰ পৰিৱৰ্তন আমি জানো সাবজেক্ট আই টু পেসিভত গৈ কি হয় মি হয় তাৰ পিছত উই টু কি হয় আজ হয় তাৰ পিছত ইউ টু কি হয় পৰিৱৰ্তন হয় ইউ টু পৰিৱৰ্তন ইউএ হৈ থাকে তাৰ পিছত হি পৰিৱৰ্তন হৈ কি হয় হি পৰিৱৰ্তন হৈ হিম হয় সি থাকিলে কি হয় এইটো সি পেসিভত গৈ কি হয় হার হৈ যায় তাৰ পিছত দে থাকিলে কি হৈ যায় দেম হৈ যায় ঠিক আছে তাৰ পিছত কোনো নাম থাকে যদি এটো ৰাম শাম যদু মদু কিবা কিবি নাম হয় সেই নামটোৱে থাকিব লাগে তো ইয়াত আজ আছে তো আজ যেহেতু কি এটো আছে অবজেক্টৰ ঠাইত আছে সেই কাৰণে অবজেক্টৰ এই যে আজ আছে এটো সাবজেক্টৰ ঠাইত যদি আহিব ই কি হৈ যাব উই হৈ যাব তাৰ পিছত এটো কি আছে টিচেস আমি জানো এটা ভার্ব 1 সাবজেক্ট ভার্ব 1 প্লাস অবজেক্ট এটো কি হয় প্রেজেন্ট ইনডিফিনিট টেন্স হয় তো প্রেজেন্ট ইনডিফিনিট টেন্সত হোৱাৰ কাৰণে ইয়াতে কি হৈছে আর হৈছে কাৰণ পেসিভত আমাৰ কি আছিল প্রেজেন্ট ইনডিফিনিট টেন্সৰ পেসিভত আছিল আমাৰ কি am is are তো am তো কেতিয়া হ'ব আইৰ লগত am হ'ব আৰু থার্ড পারসন সিঙ্গুলার নাম্বার হলে is হয় আৰু প্লুরাল নাম্বার হলে কি হয় are হয় তো উই হলে কি হ'ব ইয়াত are হ'ব উই আমি জানো উইৰ লগতো কি হৈ যায় are হৈ যায় তো উই হল আমাৰ এক নাম্বার দুই নাম্বার হৈছে হেল্পিং ভার্ব তিন নাম্বার হৈছে মেইন ভার্বৰ পাস্ট পার্টিসিপল তাৰ পিছত আহিছে ইয়াতে এটা কথা যেহেতু এইটো ডাবল অবজেক্ট হয় সেই ডাবল অবজেক্টৰ এটা অবজেক্ট লৈ আহিলো
আৰু এটা অবজেক্ট কি হ'ব past participle পিছতে হ'ব এইটো কথা মনত ৰাখিবা past participle পিছতে সেই বাকি থকা অবজেক্টক আমাক বহুৱাব লাগে যেহেতু এইটো এক্টিভ ভয়েসতে অবজেক্ট হৈ থাকিল আৰু পেসিভ ভয়েসতে যেটো অবজেক্ট হৈ থাকিল সেই কাৰণে এই অবজেক্টক কোৱা হয় আমাৰ রিটেন অবজেক্ট এটো কোৱা হয় রিটেন অবজেক্ট যেতিয়া আমি এটা ভয়েসক এক্টিভতো ৰাখিম পেসিভতো ৰাখিম অবজেক্টৰ ঠাইত তেতিয়া ইয়া কম আমি রিটেন অবজেক্ট ঠিক আছে তাৰ পিছত 4 নম্বৰ কি হৈছে আমাৰ বাই প্রিপজিশন আৰু লাষ্টত আমাৰ সাবজেক্ট আহিছে হি আছে কি হৈ গৈছে হিম হৈ গৈছে আশা কৰো বুজি পাই আছা তো তোমালোকৰ হয়তো কিছুমানৰ হয়তো প্ৰশ্ন হ'ব পাৰে স্যাৰ আপুনি ইয়াতে দুটা অবজেক্ট আছে দুটা অবজেক্টৰ এটা অবজেক্টে লৈ আহিল আনটো অবজেক্টে কি কৰিব আমি তো আনটো অবজেক্ট লৈ আমি পেসিভ ভয়েস কৰিব পাৰো নে আমি নিশ্চয় পাৰিম ঠিক আছে তো নেক্সট আমাৰ কি আছে ইংলিশ যদি আমি লৈ আহো তেতিয়া কি হ'ব আমাৰ ইংলিশ is taught English is taught to us হ'ব ঠিক আছে ব্যক্তিৰ ক্ষেত্ৰত আমালৈ আমাৰ কি কয় তেওঁ কি কৰে আমাক ইংলিশ শিকায় তো ইয়াত কি হ'ব ইংলিশ is taught to us by এটো কি আছিল হি আছে কি হ'ব হিম হৈ যাব ঠিক আছে আমি দুই ধৰণে এতিয়া দুই ধৰণে মানে অপচনত যেহেতু জিটিপিজিটিৰ কাৰণে মই কৈ আছো যদি অপচনত দিয়া থাকে কোনটো যেটো অপচনত থাকে তোমাৰ হেইটোই নিয়মতে যিকোনো এটাই দিব যিকোনো এটাই তো শুদ্ধ দিব লাগিব কাৰণ অপচনটো দুটা শুদ্ধ হ'ব নোৱাৰে তো হেইটো লিখিব লাগিব ঠিক আছে তো এতিয়া আমাৰ আছিল হেই ডবল অবজেক্টৰ ইয়াতে যেনেকুৱা আছে হি উই মেড হিম ক্যাপ্টেন এটো হিম তো অবজেক্ট ক্যাপ্টেনও কি হয় অবজেক্ট হয় তো এই দুটাৰ আমি প্ৰথমতে লৈ আহিছো হিম তো ইয়াত আহি কি হৈছে হিম তো ইয়াত আহি হৈছে সাবজেক্টৰ ঠাইত আহিছে হি তাৰ পিছত যেহেতু মেড তো কি হয় ভার্ব টু হয় ভার্ব টু মানে পাস্ট ইনডিফিনিট আৰু পাস্ট ইনডিফিনিটত কি হয় ওয়াজ বা ওয়ের হ'ব তো হিৰ লগত কি হ'ব ওয়াজ হ'ব তাৰ পিছত মেড ইয়াৰ পাস্ট পার্টিসিপল কি হয় মেডে হয় তাৰ পিছত ক্যাপ্টেন ইয়াত এক্টিভতো কি আছিল কি হয় আমাৰ অবজেক্টৰ ঠাইত আছিল পেসিভতো কি হৈছে ই অবজেক্টৰ ঠাইত হৈ আছে ঠিক আছে তাৰ পিছত বাই আস এইটো আমি দিলেও হ'ব নিদিলেও হ'ব কিয় ক্যাপ্টেন আমাৰ হি ওয়াজ মেড ক্যাপ্টেন না আমাৰ ক্যাপ্টেন তেওঁক বনোৱা হৈছে তো কাক বনোৱা হৈছে এটো ইম্পৰ্টেন্ট কাক বনোৱা হোৱা নাই এটো ইম্পৰ্টেন্ট নহয় এটো দিলেও হয় নিদিলেও হয় মই দিয়া নাই সেই কাৰণে এটো ভুল নহব ঠিক আছে তো তাৰ পিছত এনে দি দিলো যে বাই আস ঠিক আছে তো এতিয়া এখাৰ কথা মনত ৰাখিব লাগিব সাধাৰণতে দেখা যায় কি আমাৰ ক্যাপ্টেন তো কি হয় উপাধি হয় উপাধি হলে এটো কোৱা হয় ফেক্টেটিভ অবজেক্ট তো উপাধি থকাটক আমি সাধাৰণতে ইয়াতে যেনেকুৱা আসো এবাৰ লৈ আহিলো ইংলিশো এবাৰ লৈ আহিলো কিন্তু এই ক্ষেত্ৰত যেতিয়া উপাধি হ'ব আমি উপাধি সাধাৰণতে সাবজেক্টৰ ঠাইত লৈ আহিব নোৱাৰো ঠিক আছে আশা কৰো এইখাৰ তোমালোকে কথাখাৰ মনত ৰাখিবা উপাধিটো লৈ অহা নহয় এতিয়া আমাৰ কি হল assertive sentenceৰ মই কিন্তু সেন্টেন্স হিচাপত শিকাই আছো assertive sentenceৰ আমাৰ দুটা ৰুলস গল সেই দুটাই হৈছে আমাৰ কি ডাবল অবজেক্টৰ assertive sentenceৰ আৰু এটা ৰুল হৈছে হেতু হৈছে আমাৰ মডেল ভাৰ্বৰ ওপৰত বেস কৰি মডেল ভাৰ্বৰ ওপৰত আমাৰ পৰিৱৰ্তন হয় যেনে কোৱা মই লিখিছিলো কি যে আই ইট রাইস তো এইটো কি হৈছিল রাইস ইজ ইটেন ইয়াতে হেল্পিং ভার্ব নাই ইয়াতে হেল্পিং ভার্ব আহিছিল এটা নির্ভর কৰিছিল এইটো কাৰ ওপৰত অবজেক্টৰ ওপৰত কিন্তু এই যেতিয়া মডেল ভার্ব এইকেইটা আহে তেতিয়া কিন্তু ইহতৰ মানে দাদাগিৰি বেলেগ ঠিক আছে সেই কাৰণে মই হেতু এইকেইটা ভয়েসৰ ক্ষেত্ৰত মই মোৰ ছাত্ৰ ছাত্ৰী কওঁ যে এইকেইটা হৈছে দাদাগিৰি वाला ভার্ব ভয়েসৰ ক্ষেত্ৰত তো বেলেগত আকৌ নকবা আকৌ গালি দিব এটো কি শিকাইছে এটো কাৰণ গ্ৰামেটিক্যাল ভাষাটা এটো মই জাস্ট মনত ৰাখাৰ কাৰণে কওঁ যে এটো কি দাদাগিৰি वाला ভার্ব আৰু লগতে ই কি লৈ আহিব দাদাগিৰি থকা মানুহৰ কি হয় নিজে ইমান নাযায় ফিল্ডত নাযায় এটা কি হ'ব চামচা লৈ আহিব তো চামচাও আছে ইহতৰ চোৱা I can do it ঠিক আছে তো ইট তো কি হয় ইয়াতে অবজেক্ট হয় তো ইট তো আহিল তাৰ পিছত আমি লক্ষ্য কৰো এক্টিভতো ক্যান আছে পেসিভতো কি আছে ক্যান আছে তো সেই কাৰণে মই কৈছো দাদাগিৰি ঠিক আছে আৰু লগতে লৈ আহিছে এটা চামচা এটো কি হৈছে বি ঠিক আছে তাৰ পিছত মেইন ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ডান তাৰ পিছত বাই তাৰ পিছত আমাৰ সাবজেক্টটো আহি হৈছে বি তো এটা দুটা তিনিটা চাৰিটা পাঁচটা এই পাঁচটা পৰিৱৰ্তন হৈছে ঠিক আছে তো মনত ৰাখিবা
এই কেইটা ভার্ব যেতিয়া ইয়াতে যদি শুড থাকিল হয় তেতিয়া শুড বি হৈ গল হয়, উড থাকিল হয় উড বি হৈ গলে হয়, কিন্তু যেনেকুৱা ধৰা উইল যদি থাকে যে আছে রাইস, তেতিয়া কি হ'ব রাইস উইল বি, ঠিক আছে। আই শ্যাল ইট রাইস, ঠিক আছে। তো আই শ্যাল উইট রাইস, ইয়াত কি হ'ব রাইস উইল বি, রাইস উইল বি ফিউচাৰত কি হয় শ্যাল বি নহলে উইল বি, তো ইয়াতে শ্যাল আছে ইয়াতে উইল আহি গল, ঠিক আছে। এইবিলাক কি হয় পৰিৱৰ্তন হৈ যায়, কিন্তু এই ক্ষেত্ৰত আমি পৰিৱৰ্তন কৰিব নোৱাৰিম কাৰ শুড উড কুড মাইট कैन बी मास्ट क्या है ये सब दादागिरी वाला भार्ब है, ठीक है। तो जी की নহওক এনে ফানি জাস্ট মই তো ইন্টারোগেটিভ এইবাৰ আমি ইন্টারোগেটিভ সেন্টেন্সত যাম। ইন্টারোগেটিভ সেন্টেন্সত কেনেকুৱা আমি কৰিম, ইন্টারোগেটিভ সেন্টেন্স দেখাৰ কথা মনত ৰাখিবা। ইন্টারোগেটিভ সেন্টেন্স কি হয় দুই ধৰণৰ হয়, ইয়াতে যেনেকুৱা আছে কি ডাব্লিউ স্টেপ কোশ্চেন ওয়ার্ড আহিছে আমাৰ প্ৰথমতে, মই এইবোৰ বস্তু সেই আগৰ ভিডিঅ'ত আলোচনা কৰিছিলো। তো ইয়াতে দুই ধৰণৰ আছে, ইয়াতে হ্যাভ আহিছে প্ৰথমতে আমাৰ হেল্পিং ভার্ব থকা, আৰু ইয়াতে হৈছে হেল্পিং ভার্ব, হেল্পিং ভার্ব আছে প্ৰথমতে, তাৰ আগতো আহিছে আকৌ ডাব্লিউ স্টেপ কোশ্চেন ওয়ার্ড। তো আমি লক্ষ্য কৰো ইয়াতে কি হয় সাবজেক্ট আছে ইউ, why have you done the work, এটো কি হয় ইন্টারোগেটিভ মার্ক হ'ব, ইয়াতে ইন্টারোগেটিভ মার্ক হ'ব, ইয়াতে ইন্টারোগেটিভ মার্ক হ'ব দে। তো ইন্টারোগেটিভ সেন্টেন্সৰ আমি ইয়াতে সাবজেক্টৰ আগত কি হয় আমাৰ হেল্পিং ভার্ব হয়, আমি সকলোৱে জানো ইন্টারোগেটিভ সেন্টেন্সত হেল্পিং ভার্ব আছে হেল্পিং ভার্ব, তাৰ আগত আকৌ কোশ্চেন ওয়ার্ড আছে, আৰু ইয়াত জাস্ট কি আছে হেল্পিং ভার্বে আছে। মই দুই ধৰণে একেলগে বুজাই যাম যাতে তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হয়, কোনো ধৰণৰ কনফিউজনত তোমালোকে নপৰা, ঠিক আছে। তো এইটো তোমালোকে চাই আকৌতো কি হয় কনফিউজন হৈ যাব, স্যাৰ মই শুনা মতে ইন্টারোগেটিভ সেন্টেন্সে ভয়েসৰ আটাইতকৈ কঠিন, এইবিলাক একেবাৰে মিছা কথা। তো মনত ৰাখিবা হিন্দী দেখাৰ কথা আছে, মই হিন্দী ইমান ভালকে ক'ব নোৱাৰো, তথাপিও এখাৰ চেষ্টা কৰো। सागे तो मोटिवेशनल स्पीकर बोले कहे जे समस्या को समस्या की तरह मत देखो, उसको अपॉर्चुनिटी की तरह देखो, उसमें क्या है अपॉर्चुनिटी। ठीक उसी तरह এই বাক্যটো তো তোমালোকে লক্ষ্য কৰা, এই যে ইন্টারোগেটিভ হয় এক ইন্টারোগেটিভ হিচাপে তোমালোকে চাব নালাগে, ইয়াকো তোমালোকে এসার্টিভ হিচাপে চাবা, ঠিক আছে। কেনেকৈ আমাৰ প্ৰথমতে ইয়াতে কি আছে অবজেক্ট আছে, অবজেক্টটো লৈ আহা, অলপ এটা কথা মনত ৰাখিবা, অলপ ঠাই এৰি দিবা, অবজেক্ট দা ওয়ার্ক, তার পিছত কি আছে আমার এক নম্বৰ আছিল অবজেক্ট, তাৰ পিছত দুই নম্বৰ আছিল হেল্পিং ভার্ব। ইয়াতে হেল্পিং ভার্ব কিহৰ ওপৰত ডিপেন্ড কৰিব এটো টেন্সৰ ওপৰত, যেহেতু হ্যাভ আছে ডান আছে তাৰ মানে কি সেন্টেন্স প্রেজেন্ট পারফেক্ট টেন্স। তো প্রেজেন্ট পারফেক্ট টেন্স যদি হয় তেনেহলে আমাৰ কি হ'ব হ্যাভ বিন, নহলে কি হ'ব হ্যাজ বিন, হয় না নহয়। আমার এটা কাম কৰিব লাগিব, এই হ্যাভ টু যেহেতু আমার হেল্পিং ভার্ব হয় আৰু লাস্টত কি হ'ব আমার কোশ্চেন ওয়ার্ড কোশ্চেন মার্ক দিব লাগিব, অর্থাৎ ইন্টারোগেটিভ সেন্টেন্স হওয়ার কারণে হ্যাভ টু অবজেক্টৰ আগত আহিব, ঠিক আছে, আৰু বিন টু অবজেক্টৰ পিছত হৈ যাব, ঠিক আছে। তো আমাৰ কি হৈ গল তেনেহলে তো আমাৰ কি হৈ গল এক নম্বৰ অবজেক্ট আহি গল, সরি এক নম্বৰ আমাৰ অবজেক্ট আহি গল, দুই নম্বৰ হেল্পিং ভার্ব আহি গল, তিনি নম্বৰ কি আছিল মেইন ভার্বৰ পাস্ট পার্টিসিপল, মেইন ভার্বৰ পাস্ট পার্টিসিপল ইয়াতে দিয়াই আছে প্রেজেন্ট পারফেক্ট টেন্সত আমি জানো, তাৰ পিছত বাই, তাৰ পিছত কি হয় ইউ আছে সাবজেক্ট ইউ হৈ গল, তো লাস্টত দি দিলো আমি কোশ্চেন মার্ক হৈ গল হয় না। তোমালোকে কবা স্যার আমার হোয়াই তো কত গল, কোশ্চেন ওয়ার্ড নহয়, হোয়াই তোৰ চিন্তা কৰিব নালাগে, হোয়াই মনত ৰাখিবা ডাব্লিউ স্টেপ কোশ্চেন ওয়ার্ডৰ কি হয় সিহঁতৰ আকৌ বেলেগ দাদাগিৰি, সিহঁতে সদায় কি কৰিব বাক্যৰ প্ৰথমতে থাকিব, তো বাক্যৰ প্ৰথমতে থাকা, আমিও তোমাক বাক্যৰ প্ৰথমতে বহাই দিলো হৈ গল, এইটো কোনো ধৰণৰ আমাৰ চিন্তা কৰাৰ দৰকাৰ নাই। মই কি কৰিলো মই কৰিলো আমাৰ কিহৰ এসার্টিভ সেন্টেন্সৰ নিয়মত, কিন্তু আমাৰ ইন্টারোগেটিভতে হৈ গল, ঠিক আছে। তো এনেকৈ যদি কৰো আমাৰ কোনো ধৰণৰ টেনশন নাথাকে, আমি এইবিলাক লৈ ইমান চিন্তা কৰিব নালাগে, একেবাৰে ইজি ট্ৰিক্স। সেই কাৰণে মই কৈছো যে তোমালোকে নিজৰ কথা নিজে নকওঁ, তোমালোকে চাগে বেলেগতকৈ বেলেগ ধৰণে নিয়মখিনি পাবা, সেইকাৰণে মই ভাবিলো এইটো প্ৰয়োজন হয়, আৰু কেইজন মানে অলৰেডি কমেন্টও কৰিছে, তো সেইকাৰণে লৈছো। আশা কৰো ভাল পাই আছা, ভাল পাই গৈছে লাইক আৰু শেয়াৰ কৰিবা, আৰু যদি চেনেলটো সাবস্ক্রাইব কৰা নাই তো সাবস্ক্রাইব কৰাৰ কাৰণে ৰিকুৱেষ্ট থাকিল। বেছিভাগে দেখো যে মোৰ চেনেলত কি হয় more than 50% ভিডিও চাই কিন্তু সাবস্ক্রাইব নকৰে, ঠিক আছে। তো যি কি নহওক দেখা যাওক কি হয় নেক্সট, তো হ'ব যে
হ্যাভ ইউ ডান দ্য ৱৰ্ক ইয়াত যদি আমি লক্ষ্য কৰো কি আছে হ্যাভ ইউ ডান দ্য ৱৰ্ক এইটো হ্যাভ টো আগত আছে মই একেটাই লৈ আহিছো কিয় যাতে তোমালোকৰ কনফিউজনটো নাথাকে এইটো আমাৰ অলপ স্থায়ী কি কৰি দিব লাগিব এৰি দিব লাগিব মই লেখাৰ কাৰণে দিছো কাৰণ আমাৰটো অপচন দিয়াই থাকিব তাত আমাক এৰিব নালাগে জিটি ভিজিটিৰ কাৰণে আমাৰ প্ৰথমতে অবজেক্টটো আহিব দা ৱৰ্ক তাৰ পিছত কি হ'ব আমাৰ হেল্পিং ভাৰ্ব আহিব প্ৰেজেন্ট পারফেক্টত কি হয় হ্যাভ বিন বা হ্যাজ বিন দা ওয়ার্ক ইজ এ থার্ড পারসন সিঙ্গুলার নাম্বার ইয়াৰ ওপৰত কি হ'ব হ্যাজ হ'ব তাৰ পিছত বিন হ'ব তাৰ 3 নম্বৰ কাম কি মেইন ভাৰ্বৰ পাস্ট পার্টিসিপল ডান আছে 4 নম্বৰ কাম হৈছে বাই প্রিপজিশন আৰু লাষ্টত কি ইউ হৈছে দে हो गया নেক্সট ইম্পারেটিভ সেন্টেন্স ইম্পারেটিভ সেন্টেন্স তো তিনি প্রকাৰৰ হয় আমি জানো আবেগ উপদেশ আৰু অনুৰোধ বুজালে কি হয় ইম্পারেটিভ সেন্টেন্স হয় সেই কাৰণে মই এই তিনিটা ভাগ ভাগ কৰি একেখন পেজতে ডিসকাস কৰি আছো যাতে তোমালোকে কোনো ধৰণৰ কনফিউজনত নপৰা ঠিক আছে তো প্ৰথমতে লৈছো অৰ্ডাৰ থাকিলে কি হ'ব যেনেকৈ ইয়াতে দিছো ডু দা ওয়ার্ক ঠিক আছে তো ডু দা ওয়ার্ক ইয়াতে ডু তো কি হয় ভার্ব হয় তো মই ইয়াতে এ লিখিছো মানে অ্যাক্টিভ ভয়েসত আমাৰ কি হ'ব ফরমেশনটো কি হ'ব প্ৰথমতে ডু আছে ভার্ব 1 দা ওয়ার্ক অবজেক্ট ঠিক আছে তো অ্যাক্টিভত কি হ'ব আমাৰ ভার্ব 1 আৰু অবজেক্ট থাকিব পেসিভত আমি কি কৰিম যেতিয়া আমাক অৰ্ডাৰ বুজাব তেতিয়া এটা লেট লৈ আহিম লেট তাৰ পিছত কি হ'ব অবজেক্টটো আহিব লেটৰ পিছত যেনেকৈ ইয়াতে লেটৰ পিছত কি আহিছে দা ওয়ার্ক আহিছে লেট দা ওয়ার্ক তাৰ পিছত অবজেক্টৰ পিছত কি হ'ব বি আহি যাব নতুনকৈ আৰু নেক্সট হ'ব মেইন ভাৰ্বৰ পাস্ট পার্টিসিপল ডান ঠিক আছে তো এইটো পেসিভৰ ফরমেশন হয় পেসিভৰ এইটো রুলস হয় এটা মনত ৰাখিবা কোনো ধৰণৰ টেনশন নাই টেনশন ফ্রি রিকোয়েস্ট নেক্সট রিকোয়েস্ট থাকিলে আমি কেনেকৈ কৰিম প্লিজ ডু দা ওয়ার্ক প্লিজ হলে আমাৰ একেবাৰে টেনশন নাই ইউ আর রিকোয়েস্টেড টু থাকিব ঠিক আছে তাৰ পিছত এডভাইস থাকিলে আমি কি কৰিম ৰিড ইওর লেসন রেগুলারলি এটো এডভাইস কৰিছে তো ইউ আর এডভাইস টু কোনো ধৰণৰ টেনশন নাই এইখিনি যোগ দিম বাকি যেটো আছে বাক্য সেই বাক্যটোতে আমি লিখি দিম নেক্সট এবাৰ এটা মই ব্লেক কৰি লৈছো যে যদি ইম্পারেটিভ সেন্টেন্সত কি হয় এটো নেগেটিভত থাকে যেনেকুৱা আমি পালো দে ডু দা ওয়ার্ক বা হিটো হ'ব পাৰে ডোন্ট ডু দা ওয়ার্ক ইয়াতে দিছো ডোন্ট শাউট ডোন্ট ডু দা ওয়ার্ক যদি হয় বা তেতিয়া আমি কি কৰিম you are ordered নাইবা you are asked এটো asked মই খুদু কারবা এই নকৰিবা সিওর বাখৰ নকৰিবা হয় না নহয় তো don't shout কি হৈছে you are ordered not to ইয়াতে কি হয় নতুনকৈ এটা to আহি যাব আৰু ভার্বটোৰ আগত কি হ'ব to হ'ব to টোৰ আগত আকৌ কি হ'ব not এটা আহি যাব এইখিনিয়ে কোনো ধৰণৰ টেনশন নাই ঠিক আছে এতিয়া মই এইখিনিকে উলটাকৈ কৰিলে কি হয় পেসিভ ভয়েসৰ পৰা কি হৈ যায় একটিভ ভয়েস হৈ যায় তো আশা কৰো ভিডিওটো ভাল পাইছে আৰু বেছি দীঘল নকৰো তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাবা যে পেসিভৰ পৰা একটিভৰ মই আশা কৰো ইমান প্ৰয়োজন নাই তথাপিও মই কিছুমান বস্তু বাদ দিলো যে কেতিয়া আমাৰ সাবজেক্ট নাথাকিলেও আমি কৰিব পাৰো তো সেইবিলাক মই পাৰিলে এটা নেক্সট এটা ভিডিওত আলোচনা কৰিম আশা কৰো এইখিনি ভিডিও তোমালোকে ভাল পাইছা যদি ভাল পাইছে লাইক আৰু শেয়ার কৰিবা এতিয়ালৈকে যদি চ্যানেলটা সাবস্ক্রাইব কৰা নাই সাবস্ক্রাইব কৰি লবা থ্যাঙ্কস ফর ওয়াচিং বাই বাই